নমস্কাৰ সকলোলৈ আন্তৰিক স্বাগতম যাচিলোঁ। কৰোনা ভাইৰাছ আহিলে বহুত মানুহৰ জীৱন যৌৱন গুচি গ'ল আৰু বহু আত্মীয় স্বজনে আত্মীয়ক হেৰুৱালে। ইয়াতকৈ আৰু দুখৰ কি বিষয় নহয়নে? বহুত চাইণ্টিষ্টৰ জীৱন গুচি গ'ল, যৌৱন গুচি গ'ল, কিন্তু তেওঁলোক ভাল নহ'ল। আজি কৰোনা ভাইৰাছ আহি এই পৃথিৱীখনক বহুত হিলাই দিলে, বহুত দুখ কষ্ট দিলে, কিন্তু অতি ৰহস্যজনকভাৱে আমাৰ মৰাণ জনগোষ্ঠী অসমৰ ভূমিপুত্ৰ অতি সুন্দৰ, অতি শক্তিশালী এটা জনগোষ্ঠী যায়। এই জনগোষ্ঠীয় লোকসকল কিয় বেছিকৈ মৃত্যু নহ'ল বা এই ৰোগত আক্ৰান্ত নহ'ল? ইয়াৰ ৰহস্য কি? ইয়াৰ ৰহস্য আছে। আমাৰ মৰাণ জনগোষ্ঠীৰ লোকে বিশেষকৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল, মানে গছ গছনি, তৰু লতা, তৃণ, জীৱ জন্তু সেইবিলাক সকলো ভাল পায়। আৰু চাইনিজবিলাকে যেনেকৈ এটা ফুলকবিত এটা বেজী মাৰি দিলে একেদিনাই ফুলে, সেইটো খাই তেওঁলোকে যিটো ইণ্টাৰেষ্টিং পায়, আমাৰ মৰাণ জনগোষ্ঠীসকলে সেইটো খাই আমি ইণ্টাৰেষ্ট নাপাওঁ। আমি জানো যে এটা বাচ্চা ডাঙৰ হ'বলৈ বহুত দিন লাগে আৰু মাকৰ গৰ্ভত থাকিবলৈও কেইবামাহো লাগে, নহয়নে? সেইটো কাম যদি একেদিনাই কৰিবলৈ যোৱা হয়, তেতিয়াহ'লে কেনেকুৱা পৰ্যায় পাব সেইটো আপোনালোকে নিশ্চয় জানে। সেই চাইণ্টিষ্টে বনোৱা এটা ফুলকবি একেদিনাই ফুলাটোত থাকি এই ঢেকীয়া কচা মই হাবিৰ পৰা উঠাই আনিছোঁ, এইখিনি বহুত ভাল। সেইটো কাৰণে আপোনালোকে গছ গছনি ৰুৱক প্ৰত্যেকটো ঘৰতে, আৰু মানে পাৰে মানে আপোনালোকে প্ৰকৃতিৰ পৰা মানে ডাইৰেক্ট যিখিনি পায় মেডিচিন নিদিয়াকৈ, মানে যিটো চাইণ্টিষ্টে বনাই সোনকালে ডাঙৰ হ'বৰ কাৰণে, তেনেকুৱাকৈ নহয়। আপোনালোকে মানে পচন সাৰ, গোবৰ চোবৰ দি মানে পচন সাৰ বনাই নিজে যিটো উৎপাদন কৰিব সেইখিনি বেছি পুষ্টিকাৰক। আৰু সেইবাবে আমাৰ মৰাণ জনগোষ্ঠীসকলে এই কৰোনা ভাইৰাছত বেছিকৈ নমৰিলে, দুই এজনেহে ঢুকালে। আৰু এই ৰোগৰ সংখ্যা হোৱাটো মানে তেনেই নগণ্য, দুই এজনেও হৈছিলে। এইটোৱে অধিক আপোনালোকৰ ৰহস্যজনক কথা। ধন্যবাদ।